এয়া ভৱানী মহন্ত মোৰ বান্ধৱী আমাৰ গাঁৱৰ একদম কাষতে আছে তাইৰ ঘৰ আৰু তাই মানে ইমানেই মানে কি ক'ম আৰু তাইক হাতৰ বিদ্যাৰ পৰা আৰম্ভ কৰি তাই ঘৰখনত তাই কেনেকৈ মানে ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰি ছোৱালীজনীক ডাঙৰ কৰিছে পৰিয়ালটো কেনেকৈ চলাইছে এটা স্বাৱলম্বী মহিলা আৰু কেতিয়াৰ পৰা এইবিলাক কৰি আছা কোৱাচোন আমাক অলপ জনাই দিয়া চবকে এইটো 4 বছৰমান হ'ল বিয়াৰ পিছত তাৰমানে বিয়াৰ আগততো নাই হোৱা আৰু আগত নাই বা ব্ৰইলাৰ ফাৰ্ম আজি 3 বছৰমান হ'ল 3 বছৰমান হ'ল আৰু বাকী এই এতিয়া 2 বছৰমান হ'ল আৰু কৰি আছোঁ কেকো বনোৱা 3 বছৰ হ'ল হয় নেকি কেকো বনাইছা আৰু ফাৰ্মটোতো খুলিছা আৰু সোণালী মুৰ্গীও পুহিব 3 বছৰমানে হ'ল 3 বছৰমানে হ'ল ঠিকে আছে ঘৰত থাকি এইখিনি কাম কৰি তোমাৰ চাগে খুব ভাল লাগে ন ভাল লাগে এনে থকাত চাই ঘৰত কামখিনি কৰি এটা ব্যস্ত থাকিলে আৰু ইনকামো হ'ল হয়নে ঘৰখনো চলি থকা যায় হয় সেইটোৱে আৰু তোমাৰ ছোৱালী দুজনী আৰু শহুৰ আছে শহুৰ দেউতা আছে দেওৰ আছে আৰু জা এজনী আছে বা সৰা ভৰা ঘৰ আৰু হয়তো গোটেই ঘৰখন চম্ভালি আকৌ নিজক সময় দিয়াটো বহুত ডাঙৰ কথা ন খুব ভাল লাগিছে সেইকাৰণে আৰু সেইকাৰণে আজি তোমাৰ তাতে আহিছোঁ মই দেখুৱাম বুলি আৰু সকলোৱে চাই ভাল পাব বুলি মই আশা ৰাখিছোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে তাইৰ যিখিনি কৰ্ম কৰি আছে সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাব আৰু উৎসাহ দিব তাইক আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ এয়া মই বান্ধৱীজনীৰ ঘৰ আহি পালোহি আৰু তেওঁৰ চাইনবোৰ্ড এখন মই দেখুৱাই দিছোঁ বাৰু ইয়াত ধুনীয়াকৈ লিখা আছে ৰাধা কৃষ্ণ ষ্ট'ৰ ইয়াত সকলো ধৰণৰ কেক পোৱা যায় এটাই শহুৰে তেওঁক মাত দি মই ভিতৰলৈ সোমাই গ'লোঁ আমি যোৱাৰ সময়ত তাই এটা কেক বনাই আছিল কেকটো তাইৰ অৰ্ডাৰ আছিল হেনো কেতিয়াৰ পৰা কেক বনাই আছা তুমি কেইবছৰমান হ'ল 4 বছৰ হ'ল ভালেই অৰ্ডাৰ পোৱা ন পোৱা যায় তাকেতো তোমাক আজি প্ৰচেছটো দেখাই দিছা ভাল কৰিছা দেখুৱাই দিয়াচোন কেনেকৈ বনাই আছা আৰু সেইফালে অভেন আছে ইয়াতে বিস্কুট দিছা বঢ়িয়া ঘৰতে বিস্কুট বনোৱা কেক বনোৱা আৰু কি লাগে ন মজা বঢ়িয়া দেই একদম গৰম হৈ আছে এইটো দিয়া বেকাৰীত কিয় যাব লাগে ন ঘৰতে যেতিয়া বস্তু থাকিব ইমান মৰম লাগিছে ন আৰু কিবা কিবা অলপ আছে ন ডেকৰেশ্যন কৰিবলৈ দিয়া কৰিবা তাকেতো আৰু এয়া মাকে বনাইছে দেই ফুল একদম সঁচা ফুলৰ নিচিনা হৈ আছে ন এইবোৰ পাত লগাই দিছে প্লাষ্টিকেদি ইমান ধুনীয়া লাগিছে সঁচাকৈ বস্তু আৰু কিয় কিনিব লাগে বাৰু নিজে হাতৰ বিদ্যা থাকিলে নহয়নে দেখিছে ইমান সুন্দৰ ডেকৰেশ্যন দেখিছেনে টিচু পেপাৰেদি যে ইমান ধুনীয়া ফুল এটা বনাইছে আকৌ কেকত তাই ডেকৰেশ্যনো কৰিছে বিস্কুট কিমান সময় লাগে ইয়াতে হৈ আহোঁতে 15 মিনিটত হৈ যাব ন বঢ়িয়া 15 মিনিটত যদি বিস্কুট হৈ যায় আৰু কিমান ভাল লগা ন ঠিকে আছে এইটো ড্ৰয়িং ৰুম তাই এই ড্ৰয়িং ৰুমত তাই কিছুমান বস্তু বনাই থৈছে সেইবিলাকো আমি দেখাওঁ আজি চাওঁচোন আহকচোন এয়া কৰ্ণাৰ ফুল এইটো কিহেদি বনাইছা ভৱানী এইটো কিহেদি বনাইছা ঊল ন ঊলবিলাক ধুবও পাৰি ন এয়া ঊল আৰু এয়া কি ধুনীয়া কাগজেদি বনাইছে এয়া ৱেলকাম কি ধুনীয়া হয়নে আৰু এইখন ফটো মানসী আঁকিছেনে তাই ডাঙৰ জীয়েকে আঁকিছে দেই আৰু এনেকৈ ৱালত এনেকুৱা হেঙিং কৰা বস্তুবিলাক নিজে যেতিয়া বনাব কিমান সুন্দৰ লাগে ন চাবলৈ সুন্দৰ উপহাৰ এইকেইজনী ছোৱালী তাহাঁতৰ ধুনীয়াকৈ ফ্ৰেম বনাই থৈছে ইয়াতে আৰু এইটো কি এইটো কাগজ ন বনোৱা ফুল ন সেই কাগজ পাই ন এনেকৈ বৰ ধুনীয়া লাগিছে ইহঁতৰ সৰু চাইকেল এখন কি ধুনীয়াকৈ চাইকেলখন মৰম কৰি এনেকৈ লগাই থৈ দিছে হয়ো চাইকেলখন যদি মানে এনেকৈ বেলেগত পেলাই থোৱা যায় কেনেকুৱা বেয়া দেখা হৈ থাকে ন মামৰ চামৰ ধৰি এতিয়া ফুলেদি সজাই থৈছে চাবও ভাল হৈছে কি মজা লাগিছে ন সঁচাকৈ দেই মোৰ বহুত ভাল লাগিছে তাইৰ ছোৱালী দুইজনীয়ে ধুনীয়াকৈ ৱালত পেইণ্টিং কৰিছে চাওকচোন দুৱাৰত বনোৱা তুমিয়ে বনাইছাতো ন এইবোৰ সঁচাকৈ বিৰাট ভাল লগা হৈছে দেই এইবিলাক দুৱাৰত এইবিলাক কিনি লগোৱাতকৈ এইবিলাক এনেকৈ ধুনীয়াকৈ নিজৰ ইচ্ছা নিজৰ ফুলৰ চইজত বনাব পাৰি নহয়নে এয়া ভৱানী মিষ্টাৰ এয়া পাণ বজাৰতে নিবা ন পাণ পাৰিলা আজি বঢ়িয়া ঘৰৰ পাণ ন বিক্ৰী কৰি ভালেই পইচা পোৱা চাগে ন ঠিকে আছে পাণৰ ইমান দাম এতিয়া কেনেকৈ হৈছে দাম 450 450 এটা পাণত কিমানকৈ থাকে এটা পাণত 24 মুঠা থাকে ভালেই কিছুমান ইমান সৰু মুঠা থাকে তেতিয়া ভালেই হ'ব ভৱানী ভুৱনী দেই কি বুইছা এতিয়া এইখন কি হয় মেখেলা বুইছা আৰু বহাগলৈ তুমি গামোচা বোবাই চাগে মেখেলা
মেখেলা চাদৰ নিজৰ ডিজাইন এই যে পিন্ধি আছে এইযোৰ চাগে বুইছাই ন বঢ়িয়া এইকাৰণেতো ভাল লাগে ন চব জানিলে খুব সুবিধা হয় ন এইটো কণী বজাৰ অকল মেখেলা এয়া ৰাতি বোৱা নে এতিয়া সময় পেলাই বোৱা চাগে সময় পেলাই বোৱা ন তাকেতো গোটেইখিনি কাম কৰাৰ পিছত তই এবাৰ বব লাগিবই ন আছে এই ভিতৰতে থাকে এই বাউণ্ডেৰীটোৰ ভিতৰতে থাকে কি খাবলৈ দিয়া ধান গাঁও কিনা আধা ধানো দিয়া কিনা আধাৰো দিয়া ন কিমান দিনমানত বিক্ৰী কৰিব পৰা হয় 3 মাহত বিক্ৰী এইটো সোণালী মুৰ্গী আৰু সেইফালে লোকেল এইফালে লগতে ব্ৰইলাৰ ফাৰ্মখনো আছে পৰহি চানাটো আনিবা কিমান দিনত ডাঙৰ হয় এই চানাবোৰ আনিলে 40 দিন লাগিব ন পুৰা খাব লাগে সিহঁতক ভালকৈ পাৰত থাকে গোটেই কেইযোৰমান আছে পাৰত 20যোৰমান আছে আছে ন কণী পোৱালি ইয়াতে হৈ থাকে আৰু ঠিকে আছে ওলাই নোযোৱাটোৱেতো ভাল ন এনেকৈ দিনে ৰাতি দানা দি থাকিলে হ'ল আৰু দানা দি থাকে ঠিকে আছে এতিয়া পোৱালি আছে নাই পোৱালি আছে পোৱালিও আছে ন সৰু আছে এইবিলাক বাস্কেটত দিছা ন ধুনীয়া দেই বাস্কেটটো এইবিলাক পলানা বাস্কেটবিলাক ধুনীয়া কামত আহিছে ন এইটো পুখুৰী ন পুখুৰী মাছ ধৰি আছে এইটো দিলে বিক্ৰী কৰা যাব ঈদলৈকে বিক্ৰী কৰিবা ঠিকে আছে আৰু মাছ মানে কি আৰু ডাঙৰ কিমানমানকৈ হয় ডাঙৰ কেজি পাৰ হৈ যায় 1.5 কেজি 1 কেজি ভিতৰত থাকে আৰু ন এইবাৰ তাই কি খেতি কৰিছে চাওঁ আহকচোন দালি পেলাইছে ন সেয়া অকণকৈ হৈছে আৰু পোক চোক ধৰেনে বাৰু বিক্ৰী কৰা গেল বিক্ৰী কৰিছা দিয়া ভালেই হৈছে হেৰি এনেই পোক ধৰিলে কিবা ঔষধ ব্যৱহাৰ কৰা নেকি দিয়া গৈছে ন ইয়াতে তলতে লাগি গৈছে ন এই লাগি গৈছে তলত সলি তলত লাগি গৈছে হেৰিবোৰ তিয়ঁহবোৰ তিয়ঁহ ন লেচেৰা হেৰি দিব লাগিব নেকি ৰাখি দিব লাগিব ন পিছত লেচেৰাবোৰ ডাঙৰ হ'ব অলপ সময় লাগিব আৰু এইফালে ৰঙালাও খেতি ন ৰঙালাও কৰা আছে এইটো ৰঙালাও হোৱা নাই চাগে এতিয়া মটৰ খেতি ন মটৰ লাগিছে ন ফুল ফুলিছে চব ইমান ধুনীয়া লাগিছে ন ফুলবিলাক ফুলাৰ পিছত আৰু ভাল লগা হৈছে এতিয়াতো আৰু হ'বই লাগিব চাগে ন কেইদিনমান এয়া শেষত একাপ ধুনীয়াকৈ চাহ দিছে তাই মোক আৰু সম্পূৰ্ণ ঘৰৰ বিস্কুট 3 বিধ বনাইছে এইটো কি আছিল মা নৰ্মেল বিস্কুট আৰু এইটো নান খাটা আৰু এইটো হ'ল মাৰ্বল বিস্কুট এইটো মই বনাই থাকোঁতে আহি পাইছিলোঁ খুব সৰু দেখা পাইছিলোঁ খুব ধুনীয়া ডাঙৰ হৈ গৈছে ন বৰ ভাল লাগিছে দেই আৰু ঘৰৰ বিস্কুটেদি মই আৰম্ভ কৰোঁ আৰু আজিলৈকে ভিডিঅ'টো ইমানেই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগে মোক জনাব দেই